জনজাতি সম্পৰ্কে এতিয়া খুব চৰ্চা হৈ আছে আৰু বহুত ধৰণৰ প্ৰটেষ্ট ৰেলী লৈছে বা কাৰ্যসূচী লৈছে আমি সকলোৱে দেখি আছে হয় এইটো সকলোৰে অধিকাৰ আছে যি অধিকাৰ পাব লাগে সেইটো বুজিবৰ কাৰণে প্ৰটেষ্ট কৰিবৰ কাৰণে বা তেনেকৈ প্ৰতিবাদ কাৰ্যসূচী ল'বৰ কাৰণে দাবী কৰিবৰ কাৰণে সকলোৰে অধিকাৰ আছে তো মোৰ ক'বলগীয়া একো নাই আমাৰ মূল কথাটো হ'ল এইটো সাংবিধানিক কথা সংবিধানৰ গণ্ডিত যি লিখা আছে সেইটোৱে হ'ব আৰু সেই সংবিধানৰ গণ্ডিত থকা বুলি ক'লে আমাৰ যি নেকি ক্ৰাইটেৰিয়া আছে সেইটো আহি যায় আৰু ক্ৰাইটেৰিয়া মতে 5টা আছে মূল হিচাপে 5টা আৰু সেই 5টাটো হ'ল যিবিলাক মানুহ ট্ৰাইবেল হিচাপে পৰিচিত হ'ব বিচাৰে বা স্বীকৃতি পাব বিচাৰে তেওঁলোকৰ প্ৰথমটো হ'ল তেওঁলোকে প্ৰিমিটিভ ট্ৰাইব বা প্ৰিমিটিভ লাইফত থকা একেবাৰে তেওঁলোকৰ লগত কোনো কণ্টেক্ট কৰিব নোৱাৰা তেনেকৈ ঠাইত থকা তেনেকৈ জাতি এটা বা জনগোষ্ঠী এটাক দিয়া হয় দ্বিতীয়টো হৈছে যিবিলাক নেকি তেওঁলোক জাতিয়ে সেইটো বিচাৰিছে তেওঁলোকৰ নিজাববীয়া সংস্কৃতি কালচাৰ থাকিব লাগে আৰু ভাষা থাকিব লাগে 3 নম্বৰতে আছে তেওঁলোকৰ যি আউটসাইড ৱৰ্ল্ড লগত বা বাহিৰা জগতৰ লগত তেওঁলোকে কণ্টেক্টত থাকিব নিবিচাৰে তেওঁলোকৰ চাইনেছ আছে মানে লাজ কৰা বেছি যধে মধে মানুহবিলাকৰ লগত ওচৰত গৈ কথা পাতিব নিবিচাৰা এনেকৈ ধৰণৰ এটা লাজুকৰীয়া এটা স্বভাৱ তেওঁলোকৰ থাকে 4 নম্বৰত আছে তেনেকৈ তেওঁলোকৰ যি নেকি খোৱা লোৱা বা তেনেকৈ তেওঁলোকৰ চলা দৈনন্দিন জীৱন সেইটো একেবাৰে পুৰণি কিন্তু তেওঁলোকৰ যি লিভিং প্লেচ বা জীয়াই থকা যি স্থান এইবিলাক বহু দূৰত যেনেকৈ হয়তো ভিতৰুৱা গাঁও আমি বুলি ক'ব লাগিব ভিতৰুৱা গাঁৱত থকা বা অঞ্চলত থকা তেনেকৈ মানুহবিলাকে ঢুকি নোপোৱা এনেকৈ ঠাইত থকা জনগোষ্ঠীবিলাকক এই 4 নম্বৰ ক্ৰাইটেৰিয়াত দিয়া হৈছে আৰু 5 নম্বৰত দিয়া হৈছে যে তেওঁলোকে কোনোপধ্যে সমাজৰ লগত তেনেকৈ আগবাঢ়ি গৈ তেওঁলোকে কথা ক'ব বিচৰা বা অংশগ্ৰহণ কৰিব বিচৰা তেনেকৈ তেওঁলোকৰ মন নাথাকে তেওঁলোকে সদায় মানে নিজাববীয়াকৈ এলুফ ইংলিছত যাক নেকি কয় এই এলুফ আইচলেশ্যনত থাকিব বিচাৰে থাকি ভাল পায় তেনেকৈ এই 5টা ক্ৰাইটেৰিয়া এইটো ফুলফিল যদি হয় তেনেহ'লে এটা জনগোষ্ঠীয়ে ভাৰত সংবিধানৰ যোগেদি যি নেকি ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়া মতে তেওঁলোকক ST হিচাপে বা জনজাতি হিচাপে স্বীকৃতি দিব পৰা যায় তো এতিয়া যিবিলাকে নেকি তেনেকৈ প্ৰগ্ৰাম লৈ আছে কাৰ্যসূচী লৈ আছে বা প্ৰটেষ্ট কৰি আছে প্ৰতিবাদ কৰি আছে দাবী কৰি আছে তেওঁলোকৰ যদি সেইটো ফুলফিল হৈছে তেনেহ'লে তেওঁলোকে পাবই আমি তেওঁলোকক পাব নালাগে বুলি ক'বও নোৱাৰিব ক'লেও পাব নালাগে বুলি ক'লেও এইটো পাবই কোনো ধৰি ৰাখিব নোৱাৰে মেট্ৰিক পৰীক্ষা দিওঁতে
এজন মানুহে যদি 75% যদি অলৰেডি পাইছে এই ফাৰ্ষ্ট ডিভিজন নিদিওঁ বুলি এই পৰীক্ষকে ক'ব নোৱাৰে বা সেই যি নেকি বৰ্ড পৰীক্ষাৰ যি নেকি বৰ্ড আমাৰ অসমৰ ফালে এতিয়া যেনিবা সেৱা বুলি কওঁ মেট্ৰিকত সেইটো তেওঁলোকে কাটি দিব নোৱাৰে বা বঞ্চিত কৰিব নোৱাৰে ঠিক তেনেধৰণে আমাৰ সেই ST বিচৰাবিলাকৰো যদি সেই 5টা ক্ৰাইটেৰিয়াটো যদি আছে তেনেহ'লে কোনো পধ্যে কোনেও মানে কাটি ৰাখিব নোৱাৰে তো আমিও সেইটোৱে বিচাৰিছোঁ যে সকলোৰে অধিকাৰ সম্পূৰ্ণ হওক বা তেওঁলোকে পাওক কিন্তু এক্সিষ্টিং যি নেকি ট্ৰাইবেল এই ট্ৰাইবেলসকলৰ কোনো ক্ষতি নোহোৱাকৈ এই 6 জনগোষ্ঠীয়ে বিচৰা যি ST সেইটো ভাৰত চৰকাৰে দিলেও আমাৰ আপত্তি নাথাকে কিন্তু আমাৰ যি এক্সিষ্টিং ট্ৰাইবেল এই এক্সিষ্টিং ট্ৰাইবেলসকলৰ অধিকাৰ যাতে খৰ্ব নহয় সেইটো আমি বিচাৰিছোঁ আৰু সেইটো আমাৰ BPF দলৰ পৰাও সেইটো অলৰেডি NOC 2016 চনত দিয়া হৈছিলে আৰু এতিয়াও আমি কৈ আছোঁ আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও সেইটো অলৰেডি কৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ক্ষতি নোহোৱাকৈ যদি ST দিয়ে এই 6টা জনগোষ্ঠীক তেনেহ'লে আপত্তি নাই বুলি আমাৰ মহিলাৰী ডাঙৰীয়াও কৈছে আৰু সেইটোৱে আমাৰ BPF দলৰ এতিয়ালৈকে স্থিতি হৈ আছে